প্ৰথমে মই আলু মটৰ কাবেলি বুট আৰু ৰঙা বুট অলপ সিজাই লৈছোঁ আৰু সিজাওঁতে মই অলপ হালধি দি দিছোঁ কাৰণ এইখিনিত একো তেল বা মছলা দিয়া নহয় সেইকাৰণে সিজাওঁতে মই অলপ হালধি দি লৈছোঁ আৰু হেতাখনেৰে অলপ বুট আৰু আলুখিনি অলপ ভাঙি ভাঙি দিছোঁ তেতিয়া অলপ পানীটো কম কম লাগিব আৰু অলপ গ্ৰেভিৰ নিচিনা হ'ব। এতিয়া মই ইয়াত লৈছোঁ তেতেলী কেইফুটামান আৰু তেতেলী মই 3 চিৰামান লৈছোঁ আৰু ইয়াতে পানী ঢালি দিছোঁ। পানী ঢালি অলপ সময় তিয়াই থৈ দিম। তাৰপিছত পিঁয়াজ এটা টুকুৰা টুকুৰকৈ কাটি লৈছোঁ সৰু সৰুকৈ আৰু এইফালে লৈছোঁ মই জলকীয়া 2টা আৰু নহৰু কেইফুটামান লৈছোঁ আৰু আদা লৈছোঁ আৰু ধনিয়া লৈছোঁ আৰু এইখিনি ধনিয়া হয় আপোনালোকে দেখাত চাগে কি ভাবিছে ঠিকান নাই কিন্তু মানে অলপ লেৰেলি গ'ল কিন্তু তথাপিও পিচি দিলে একো প্ৰব্লেম নাই। এতিয়া মই টাৱাখন পাতি টাৱাখন অলপ গৰম কৰি ইয়াতে জিৰা কেইটামান ভাজি লৈছোঁ। বেছিকৈ ভাজিব নালাগে জাষ্ট এনেকৈ অলপ লৰক ফৰক কৰি গোন্ধটো যেতিয়া ওলাব ভজা ভজা তেতিয়া উঠাই থ'লে হ'ল। এতিয়া মই এই গোটেই বস্তুখিনি মিক্সি পটাত দি লৈছোঁ আৰু ভালকৈ পিচি ল'ম। এয়া চাওক এইখিনি পিচি হৈ গ'ল। অলপ মই পানী দি লৈছোঁ অলপ পাতলে কৰিছোঁ। এতিয়া মই এই তেতেলীখিনিত অলপ চেনি দি লৈছোঁ টেঙাটো বেলেঞ্চ কৰিবৰ কাৰণে। তেতেলীখিনি কোমল হোৱাত মই ভালকৈ পানীৰ লগত মিক্স কৰি দিছোঁ আৰু গুটিখিনি আঁতৰাই পেলাই ভালকৈ গুড়ি কৰি দিছোঁ। এয়া চাওক এতিয়া মই তেতেলীৰ ৰসখিনি চেকি দিলোঁ আৰু তাৰ সিটাখিনি পেলাই দিলোঁ। এতিয়া আমাৰ ঘুগনিখিনি বনাবলৈ ৰেডি কৰি লৈছোঁ। বাতি এটাতে প্ৰথমে ঘুগনি অলপ দি ল'ম, দি পেলাই তাত এটা এটাকৈ গোটেই বস্তুখিনি দি দিম আৰু দি পেলাই ভালকৈ মিক্স কৰি দিম। এই ঘুগনিখিনি বনাবলৈ যিমান সহজ খাবলৈ সিমানেই টেষ্টি হয় আৰু একো টেনশ্যনো নাই। কেৰাহী চেৰাহী লেটিয়াব নালাগে, ডাইৰেক্ট বইল কৰি দিলেই হ'ল আৰু এইখিনি খালি বনাই ল'ব লাগিব কিন্তু খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে যদি ট্ৰাই নাই কৰা এনেকৈ এবাৰ নিশ্চয় ট্ৰাই কৰিব আৰু কলেজৰ যোনটো কেণ্টিনত ঘুগনি দিয়ে একদম সেইটোলৈ মনত পৰি যায় এইটো খালে মানে। সেইকাৰণে মই কেতিয়াবা কেতিয়াবা এইটো বনাওঁ কাৰণ মোৰ কলেজৰ দিনৰ কেণ্টিনৰ সেই ঘুগনিখিনিলৈ বহুত মনত পৰে এতিয়া। সেইকাৰণে নিজে এনেকৈ বনাই খাই চাওঁ, বহুত ভাল লাগে। গতিকে ৰেচিপিটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব।